আমি কাৰ্যসূচী লোৱাৰ উদ্দেশ্য হৈছে আমাৰ চেণ্ট্ৰেল ওমেন BPFৰ নিৰ্দেশত আমি আমাৰ মুছলপুৰ ডিষ্ট্ৰিক্টত এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু ৰূপায়ণ কৰাৰ উদ্দেশ্যই হৈছে আপোনালোকে সকলোৱে জানে, পৃথিৱীৰ মানুহ সকলোৱে জানে, মণিপুৰত আজি গোষ্ঠী সংঘৰ্ষৰ নিচিনা যি পৰিৱেশ, সেই পৰিৱেশত ইমান মানে নাৰীৰ ওপৰত নিৰ্যাতন কৰিছে, নাৰীক সমদল উলিয়াই ধৰ্ষণ কৰিছে আৰু নাৰীক মাৰিছে, কাটিছে। এইবিলাক সকলোৱে জানে, সকলোৱে অৱগত, নিউজ চেনেলত আমি সকলোৱে পাইছোঁ, আপোনালোকে সকলোৱে জানে। গতিকে আমি মণিপুৰবাসী বা মণিপুৰ ৰাজ্যত যাতে শান্তি পৰিৱেশ আহে, সেইকাৰণে আমি যি সমদল উলিয়াইছোঁ। আমি এই ক্ষেত্ৰত ক'ম, বিজেপি চৰকাৰ আচলতে ব্যৰ্থ। যি পৰিৱেশত আজি মণিপুৰবাসীয়ে মানে এই পৰিৱেশত মানে আছে, চৰকাৰৰ কোনো ভাৰত চৰকাৰে হওক বা মণিপুৰ চৰকাৰে হওক কোনো ব্যৱস্থা লোৱা আমি দেখা নাই। প্ৰশাসনৰ ফালৰ পৰাও আমি ব্যৱস্থা লোৱা দেখা নাই। সুৰক্ষিত নাই, নাৰীৰ সুৰক্ষিত নাই মণিপুৰবাসী। গতিকে মই অনুৰোধ কৰিম যাতে মণিপুৰৰ যি মুখ্যমন্ত্ৰী বীৰেন সিং, তেখেতে নিজৰ ৰাজ্যখনক যাতে সুৰক্ষিত কৰি ৰাখে আৰু নাৰীক যাতে সুৰক্ষিত কৰি ৰাখে, তাৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি অনুৰোধ কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আজি প্ৰায় তিনিমাহ হৈ গ'ল, আমি দেখিছোঁ চেনেলবিলাকত আমি গম পাইছোঁ, তেখেতে কোনো দিন মানে মণিপুৰত যি ঘটনা হৈ আছে, সেই ঘটনাক কোনো দিনে মানে খবৰ লোৱা নাই আৰু কোনোদিনে তেখেতসকলক সুৰক্ষাৰ কাৰণে বা নাৰীক সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে আমি বিজেপি চৰকাৰ, মণিপুৰ আৰু ভাৰত চৰকাৰক আমি আচলতে ধিক্কাৰ দিছোঁ। আমাৰ দেশত যদি নাৰী সুৰক্ষা নহয়, নাৰীবিলাকে কেনেকৈ চলিব? সকলোৰে ঘৰত নাৰী আছে, মাক আছে, ভনীয়েক আছে, সকলোৰে জীয়ৰী আছে। তেখেতসকলৰ ঘৰৰ ভিতৰত যদি কাৰোবাৰ যদি এনেকুৱা ধৰ্ষণৰ নিচিনা বা নিৰ্যাতনৰ নিচিনা এনেকুৱা অৱস্থাত পৰিবলগীয়া হয়, তেখেতসকলে কেনেকুৱা অৱস্থাত থাকিলেহেঁতেন? তেখেতসকলে অলপো দুখ নালাগিলেহেঁতেন নেকি? আমি সেইকাৰণে আমি ধিক্কাৰ দিছোঁ আৰু চৰকাৰে যাতে সোনকালে নাৰী সুৰক্ষাৰ কাৰণে পদক্ষেপ লয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নাৰী সুৰক্ষা আমি বিফল বুলি ক'ম। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।